তো নমস্কাৰ বন্ধুসকল, মই আপোনালোকক বিদ্যা গছ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আজি। কি ধুনীয়া ধুনীয়া বিদ্যা গছ এইবোৰ। এই বিদ্যা গছবোৰ ধুনীয়াকৈ ইয়াৰ পৰিৱেশৰ মাজত আছে। ওচৰতে নদী এটা বৈ আছে আৰু ইমান ধুনীয়াকৈ এইবোৰ গছ ইয়াত হৈ আছে, নিজে নিজে হৈ আছে ইয়াত বিদ্যা গছবোৰ। মই ভিডিঅ' কৰি দেখাবৰ কাৰণে চেষ্টা কৰিম, আপোনালোকে চাওক। ইয়াতে আহিও ধুনীয়াকৈ পিকনিক খাব পাৰি। পিকনিক প্লেচ হয় টংলাতে, এইটো পলাগড় বুলি কয়। পলাগড় নামটো নিশ্চয় শুনিছে, মাজতে এই ৰাস হৈ গৈছিল। তো ৰাস হৈ যোৱাৰ পিছত ইয়াৰ ৰাস হোৱাৰ অকণমান আগুৱাই আহিব লাগিব। আগুৱাই অহাৰ পিছত ইয়াতে এটা প্লেচ আছে ধুনীয়াকৈ। ইয়াত আপোনালোকে বহিব পাৰিব, বহি ইয়াত ভাত পানী বনাব পাৰিব। আৰু ওচৰতে এটা নদী বৈ গৈছে। তো আপোনালোকে দেখিছে ন, ইয়াতে বাচন চাচন ধুব পাৰিব। বাচন ধোৱাৰো ধুনীয়া এটা পৰিৱেশ আছে, বাচন ধুব পাৰিব। তাৰপিছত ফূৰ্তিও কৰিব পাৰিব, আনন্দ কৰিব পাৰিব। আৰু ইয়াতে ধুনীয়াকৈ পিকনিক খাই যাব পাৰিব আপোনালোকে। এইটো প্লেচ বেয়া নহয় বাৰু, ধুনীয়াই। আৰু গাড়ী লৈও আহিব পাৰিব আপোনালোকে। যেনেকৈ এইটো নদী হ'ল, আৰু এইটো আপোনালোকে দেখিছেনে, অকণমান গৈয়ে এয়া মেইন ৰোডতো আপোনালোকে গাড়ীখন থৈ আৰু গাড়ীখন অকণমান প্লেচ কৰে আনি ধুনীয়াকৈ পিকনিক খাব পাৰি ইয়াতে। তো পিকনিক খোৱাৰ কাৰণে এটা সুন্দৰ প্লেচ, ভাল প্লেচ, বঢ়িয়া প্লেচ। আৰু ইয়াৰে গছবোৰত চেলফি উঠিবৰ কাৰণেও একদম বঢ়িয়া হ'ব। আৰু কি ক'ম, ধুনীয়া আৰু গছ গছনি আছে, ধুনীয়া সেউজীয়া। তো ইয়াত পিকনিক খাব পাৰিব আপোনালোকে আহি। আৰু তো আপোনালোকে আহিব দেই ইয়াত পিকনিক খাবৰ কাৰণে। মই এটা প্লেচ বাছি দিলোঁ আৰু সকলোৱে কমেণ্ট কৰি কয় যে পিকনিক খোৱা দুটামান প্লেচ বাছি দিয়কহে টংলাতে ওচৰতে। তো মই ওচৰত টংলাতে এটা ধুনীয়া সুন্দৰ পিকনিক খোৱা প্লেচ এটা বাছি দিলোঁ। সেইটো হ'ল পলাগড়, টংলা পলাগড়। পলাগড়ৰ পৰা অকণমান আগুৱাই আহিবা, দলং এখন পাবা। দলংখনৰ পৰা অকণমান আগুৱাই আহিবা, আগুৱাই আহি এনেকৈ এটা পিকনিক প্লেচ পাবা। ইয়াতে ধুনীয়াকৈ সুবিধাখিনি আছে। এইটো ৰাস্তা মেইন ৰোড, আৰু মোৰ পিছফালটো বেক চাইডটো দেখিছে। দেখিছে ন বেক চাইডটো? মই আকৌ এবাৰ বেক চাইড দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম। এইটো মোৰ বেক চাইড। ইয়াতে পিকনিক খাব আহিব দেই, আহিব পাৰিব। পলাগড় দলঙৰ পৰা মই পিকনিক খোৱা প্লেচটো অকণমান ভিডিঅ' কৰি দেখুৱাইছোঁ বাৰু, সেইটোও চাব পাৰিব। এইখন হ'ল মেইন পলাগড় দলং। পলাগড় দলঙৰ ওপৰত মই কেমেৰা কৰিছোঁ। আৰু অকণমান আপোনালোকে দলংখনৰ পৰা আগুৱাই যাব, আগুৱাই গৈ এটা পুল পাব। পুলটো পায়ে আপোনালোকে ৰাইট চাইডে দেখিব ধুনীয়া পিকনিক প্লেচ আছে। তো আপোনালোকে আহি আনন্দ কৰিব পাৰিব, ফূৰ্তি কৰিব পাৰিব। ঠিক আছে, এইখন পলাগড় দলং।